জানকীৰ জীৱনলৈ 4জন পুৰুষ আহে। 3জন পুৰুষে জানকীক দৈহিকভাৱে পাব বিচাৰে, প্ৰেমৰ নিচিনা দেখুৱাই, প্ৰেম ভাৱ দেখুৱাই, কিন্তু আচলতে দৈহিকভাৱে পাব বিচাৰে। কিন্তু শেষত এজন আহে লীলাকান্ত, আৰু লীলাকান্তৰ লগত জানকীৰ মনৰ মিল হয়। লীলাকান্তই কিবা গছ এজোপা, তেওঁ কাঠৰ বেপাৰী, গছ এজোপা নিবলৈ আহে জানকীৰ ঘৰলৈ। তেতিয়া যে অহা যোৱা কৰোঁতে বহুত কথা পাতে, জানকীৰ মনৰ কথা পাতে, তেনেকৈ তেওঁলোকৰ মাজত কেতিয়া মনৰ মিল হয় ক'বই নোৱাৰে। আৰু হঠাৎ এদিন গছজোপা কাটি শেষ হয় আৰু লীলাকান্ত গুচি যায়। নাটকখনত মই নিজে সূত্ৰধাৰৰ চৰিত্ৰটো অভিনয় কৰিছোঁ। যেতিয়া লীলাকান্ত গুচি যায়, জানকীয়ে কয়, ভাবিছিলোঁ গছ কটা হ'লে ককাইটি আৰু নাহে। সেইবুলি কৈয়ে নাটকত দুদিনমান পিছত দেখা যায় যে লীলাকান্ত আহে, আহি পেলাই দূৰৰ পৰা চিঞৰি চিঞৰি আহে, আইতাক, আইতা, অ' আইতা, জানকী, অ' জানকী। আইতাক নাই ওচৰত আৰু কাণেৰেও কম শুনে। জানকীয়ে লীলাকান্তৰ মাতটো শুনিয়ে লৰ মাৰি বাহিৰলৈ ওলাই আহি দেখে লীলাকান্ত বহি আছে আৰু সোধে, ককাইটি আহিলি? হেৰি নহয় ককাইটি, তোৰতো গছ কটা কাম হৈ গ'ল, এতিয়াও তই সদায় আহ কিয় বুলি কওঁতে লীলাকান্তই কয়, তোক দেখি বৰ ভাল লাগে অ' জানকী। মোক দেখি ভাল লাগে বুলিয়ে যদি সদায় আহিবলৈ লওঁ তেন্তে মৰিবি। ঐ ককাইটি, এটা কামকে কৰ নহ'লে, মোৰ ফটো একপিকে তুলি ল, চাইও থাকিবি আৰু আমাৰ ঘৰলৈ অহা বদনামৰ পৰা হাতো সাৰিবি বুলি কওঁতে লীলাকান্ত এখন ৰঙা ফুলামপাৰীৰ চাদৰ উলিয়াই দিয়ে আৰু দিওঁতে জানকী দেখি পেলাই আচৰিত হয়, মনটো ভালো লাগে, লওঁ লওঁ লাগে। তথাপিও কয়, এইখননো কিয় আনিছ? মইনো কি কৰিম, তয়ে ৰাখি থ, তোৰ কামত আহিব। তেনেকুৱাতে আইতাকজনী ওলাই আহে। কোনে কি কথা পাতি আছ? মই শুনি আছোঁ দূৰৰ পৰা। তেতিয়া জানকীয়ে কৈ, চাচোন নাই, ঐ লীলা ককাইটিয়ে মোৰ কাৰণে এখন ৰঙা ফুলামপাৰী চাদৰ লৈ আনিছে। মইনো কি কৰিম, মই কৈছোঁ তয়ে ৰাখি থ। মৰমতে দিছে, ৰাখি থ আকৌ, কিনো ঘেন ঘেন পেন পেনখন কৰি আছ বুলি কৈ পেলাই আইতাক ওলাই যায়। তাৰপিছত আৰু লীলাকান্তই দি পেলাই গুচি যায়। কিন্তু কেইদিনমানৰ পিছত জানকীয়ে শুনা পায় যে লীলাকান্তক গঞা ৰাইজে ধৰি বান্ধি ধুনীয়া ছোৱালী এজনীৰ লগত বিয়া পাতি দিয়ে আৰু জানকীৰ শেষ সপোনটো ভাঙি যায়। 2 বছৰৰ পিছত লীলাকান্ত ঘূৰি আহে। কিয়? সেই চাদৰখন লাগে, ঘৈণীয়েকে হেনো ফটো উঠিব। তাৰপিছত জানকীয়ে দি দিয়ে চাদৰখন, দি পেলাই সোধে, ৰচোন ককাইটি, চাদৰখন দি কি কৰিবি? তেতিয়া লীলাকান্তই কয়, মই বিয়া কৰাই অনা মানুহজনী আৰু মোৰ হেঁপাহৰ এই চাদৰখন একেলগ কৰোঁগৈ বুলি কৈ গুচি যায়। সিদিনাখন জানকীয়ে মনৰ কথা কয়, জানো ককাইটি, তহঁত লিখা পঢ়া জনা মানুহবিলাকে কি কথাত কি মেৰপাক লগাই কওঁ মই ধৰিবকে নোৱাৰোঁ। পিছে এটা কথা মই ঠিকেই ধৰিব পাৰিছোঁ, মনোমোহন, ৰুদ্ৰ আৰু তপোধৰে মোক ভোক লালসাৰ জুইত সেকি মাৰিব খুজিছিল আৰু তই ককাইটি ৰস দিবলৈ আহি মোৰ কামি হাৰ কেইডালতো বিষ ঢালি দি গলি। 32 বছৰীয়া জানকীক কোনো বিয়া কৰাম বুলি কথা দিব নালাগে, কোনেও বিচনাৰ ওচৰৰ বেৰত ৰাতিখন টুকুৰিয়াব নালাগে, কোনেও মালভোগ ক'লে গাখীৰো দিব নালাগে আৰু মোক ৰঙা ফুলামপাৰীৰ চাদৰো নালাগে। মইতো কাহানিও তহঁতৰ ওচৰলৈ যোৱাগৈ নাই, তহঁতে মোক মৰিব নিদিও, শান্তিত জীয়াই থাকিব নিদিও। তহঁতৰ মন বিলাক ইমান পয়া লগা কিয় ককাই? কিয় কিয় এতিয়া যিয়ে অভিনয়ৰ জগতত খোজ দিম বুলি ভাবিছে, মই এইখিনিতে কওঁ যে এতিয়া মই এই সংলাপখিনি মঞ্চত যেনেকৈ কৈছোঁ, সেই সংলাপখিনি
যেতিয়া মই কেমেৰাৰ সন্মুখত ক'ম তেতিয়া কিন্তু অভিনয়টো বেলেগ হ'ব। আজি মঞ্চত যিহেতু আমি এটা প্ৰেক্ষাগৃহত কৰোঁ বা ভ্ৰাম্যমানত আমি এটা অস্থায়ী প্ৰেক্ষাগৃহত অভিনয় কৰোঁ, তেতিয়া দৰ্শকক ধৰি ৰাখিবলৈ আমি জোৰ দিবলগীয়া হয়। জোৰ দি আপোনালোকক এতিয়া পিছফালে কথা পাতি আছে, মানুহ ঘূৰি আছে, মই আপোনালোকক ধৰি ৰাখিব লাগিব মোৰ অভিনয়ৰ মাজত। গতিকে মই জোৰ দি কৰিবলগীয়া হয় কিছুমান বস্তু, হাত ভৰি বা কিছুমান দৈহিক কিছুমান কেমেৰাৰ সন্মুখত